এখন সুন্দৰ বেটুপাতৰ কিতাপ কল্পনা কৰকচোন। ধৰা হওক আপুনি কিতাপখন প্ৰথমবাৰৰ বাবে হাতত লৈছে। এতিয়া যদি মই আপোনাক সোধোঁ কিতাপখন কেনেকুৱা কওকচোন, আপুনি কি উত্তৰ দিব? আপুনি নিশ্চয় ক'ব, কিতাপখন কেনেকুৱা মই নপঢ়াকৈ কেনেকৈ জানিম? একদম সঁচা কথা। আপুনি কিতাপখন নপঢ়াকৈ ভাল নে বেয়া সেয়া ক'ব নোৱাৰিব। আপুনি কিতাপখন খৰচি মাৰি পঢ়িলেহে কিতাপখন ভাল নে বেয়া সেয়া নিৰ্ধাৰণ কৰিব পাৰিব। কেৱল কিতাপখনৰ বেটুপাতৰ ৰং দেখিয়েই আপুনি কিতাপখনৰ বিষয়ে এটা মতামত প্ৰকাশ কৰিলে আপুনি ঠগ খোৱাৰ সম্ভাৱনা থাকিব। এতিয়া আহোঁ আচল কথালৈ। আপুনি যদি সামান্য এখন কিতাপৰ বিষয়ে সিদ্ধান্ত লওঁতে ইমান সতৰ্কতা অৱলম্বন কৰিছে, তেনেহ'লে আপুনি এজন বন্ধু বা স্নেহাস্পদ নিৰ্বাচন কৰোঁতে কিয় সতৰ্ক হোৱা নাই? বহু সময়ত আমাৰ বহুতেই কেৱল বাহ্যিক অৱয়ব অথবা বাহ্যিক সুন্দৰতা দেখিয়েই কোনোবা ব্যক্তিক আত্মাৰ লগৰী কৰিব বিচাৰে। সেই ব্যক্তিজনৰ বিষয়ে একো নজনাকৈয়ে অন্তৰৰ সৰ্বোচ্চ উজাৰি দিয়ে। তাৰ ফলত এনে এটা সময় আহি পৰে য'ত নিজৰ সকলো হেৰুৱাই সৰ্বশ্ৰান্ত হৈ পৰে। সহজ ভাষাত সেই অচিনাকি আপোনজনে ঠগি থৈ আঁতৰি যায়। আপুনিও নিশ্চয় এনেদৰে ঠগ খাইছে। কোনো চতুৰ ব্যক্তিয়ে আপোনাৰ আশা ভৰসা ভৰিৰে মোহাৰি উপহাস কৰি আঁতৰি গৈছে। পিছে চিন্তা কৰকচোন, আপুনি ঠগ খোৱাৰ বাবে আপুনি নিজেই দোষী নহয়নে? আপোনাৰ অন্ধ সৰলতাই তাৰ বাবে দায়ী নহয়নে? কথাবোৰ ভাবক আৰু সতৰ্ক হওক। আকৌ এবাৰ ঠগ খোৱাৰ পৰা নিজকে বচাওক। ৰাধে ৰাধে।